নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আৰু আজি প্ৰথম সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰাৰ চেষ্টা নকৰোঁ, গতিকে আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বলক তেনেহ'লে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মানে হৈছে যে কি মাংস আনি থোৱা আছে, আৰু মাংসখিনি ৰাতিটো খৰিকাত দি পুৰি পেলাই খোৱা হ'ব। কিন্তু মাংসটো অনা আছে যে গাহৰি, আৰু যিটো মই নাখাওঁ, মানে সেইবাবে মোৰ কাৰণে এটা এক্সট্ৰা কিবা আনি থোৱা আছে, যিটো আপোনালোকক যদি দেখাব পাৰোঁ তেনেহ'লে ভিডিঅ' শেষত দেখুৱাৰ চেষ্টা কৰিম। কিন্তু মানে অকণমান দেখুৱাটো অকণমান টান হ'ব, গতিকে যদিহে পাৰোঁ তেনেহ'লে ভিডিঅ'টো শেষত আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। তেনেহ'লে বলক ভিডিঅ'টোত চাই থাকক আপোনালোকে। এতিয়া মানে মাংসটো পুৰি মেলি হৈ গ'ল, ধুনীয়াকৈ খৰিকাত দি পেলাই এতিয়া কাঁহীখনতে উলিয়াই থোৱা হৈছে, আৰু খোৱাৰ বাবে এতিয়া একেবাৰে ধুনীয়াকৈ জোখৰ হৈ গ'ল। বৰ্তমান খোৱাৰ কথা বাকী আৰু এয়া মাংস পুৰি খাই থকা হৈছে, কিন্তু বৰ্তমানলৈকে মই মাংস খোৱা নাই, কাৰণ মোৰ মাংসটো হয়তো শেষত খাম মই। কিন্তু বৰ্তমানলৈকে মই এতিয়া পুৰাও নাই, মই খোৱাও নাই, কিন্তু মোৰ লগৰকেইটাই খাই আছে। আৰু ভিডিঅ'টো বৰ্তমান শেষ কৰি মেইন কথাটো হৈছে যে মই ইয়াত আহি পেলাই অকল বহি আছোঁ, মাংস চাংস খোৱা নাই। সঁচা কথা কৈছোঁ, ইয়াত আহি পেলাই জাষ্ট মই এনেই বহি আছোঁ, মই মাংস নাখাওঁ। গতিকে সেইবাবে কৈছিলোঁ যে মই দেখুৱাব যদি পাৰোঁ তেনেহ'লে দেখুৱাম। নহ'লে মোৰ মাংসটো হৈছে এটা বেলেগ ব্যতিক্ৰমী, মই ঘৰত মাংস খাইছোঁ। আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানেই আছিলে। লগতে যদি ভিডিঅ'টো ভাল পাইছে অকণমান হ'লেও তেনেহ'লে লাইক কৰি দিব, আৰু যদি আপোনালোকে নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ। আৰু লগতে যদি ভিডিঅ'টো কেনে পাইছে আপোনালোকে প্লিজ কমেণ্ট বক্সত গৈ লিখিবগৈ। বাকী আজি ইমানেই ভিডিঅ'টো আছিলে, তেন্তে বাই এণ্ড পুনৰবাৰ হেপ্পী ভোগালী বিহু।